নমস্কাৰ বন্ধুসকল, আজি আপোনাক লৈ যাম এটা 150 বছৰীয়া পুৰণি মন্দিৰলৈ। ব্ৰহ্মপুত্ৰৰ বালিচৰত থকা এটা সৰু মন্দিৰ, এটা নিৰ্মীয়মান মন্দিৰ, কিন্তু তাৰ চৌদিশৰ প্ৰাকৃতিক পৰিৱেশ দেখিলে আপোনাৰ মন ভাল লাগি যাব। ঘৰত বহি বহি একদম মানুহবিলাকৰ ষ্ট্ৰেছ বাঢ়ি গৈছে লকডাউনৰ কথা, চ' অলপ প্ৰাকৃতিক পৰিৱেশ দেখুৱাওঁ। কি ধুনীয়া এটা ঠাই চাওক আপোনালোকে। আমি তাতে যাম, তাতে এখন থাপনা 150 বছৰ পুৰণি মন্দিৰ এটা পৰিত্যক্ত অৱস্থাত আছিল। এইবাৰ প্ৰথমবাৰৰ কাৰণে চৰকাৰৰ দৃষ্টিগোচৰ হৈছে। ধুনীয়া মন্দিৰ বনাব চাগে ন, ফাণ্ড আহিছে তাতে আমি যাম। চ' এয়া নাও আহি আছে, আমি নাৱত যাম সিপাৰে। চ' আমি গৈ আছোঁ নাৱেৰে এখন ধুনীয়া ঠাইত। আপোনালোকে দেখি আছে পৰিৱেশবিলাক কি সুন্দৰ। আচলতে ইয়াতে এজোপা বহুত ডাঙৰ আহঁত আছিল, কিন্তু পিছলৈ মৰি থাকিল গছজোপা, আৰু নতুনকৈ এডাল গছ গজিছে, শিলাখণ্ড এটা আছে। কিন্তু 150 বছৰীয়া বিশ্বাস এই ঠাইখনৰ লগত জড়িত হৈ আছে। আগতে ইয়াত খুব বেছি দুৰ্ঘটনা হৈছিল, চ' কোৱা হয় সেইবাবে এই থাপনাখন ইয়াতে স্থাপন কৰা হৈছিল। এখন থান বুলি কোৱা হয়। বহু ঠাইৰ পৰা মানুহ আহে, আৰু ব্ৰহ্মপুত্ৰৰ মাজত এখন চৰ, বালিচৰ, সেই বালিচৰত আছে এই থানখন। মানে ইয়াতে আপুনি কৃত্ৰিম একো নাপায় যে বহুত ডাঙৰ মন্দিৰ এটা বনাইছে, তেনেকুৱা একো নহয়, কিন্তু সুন্দৰ এক প্ৰাকৃতিক মনোমোহা পৰিৱেশ। ব্ৰহ্মপুত্ৰত আহিলে নাও মাৰিব পাৰিলে, নাৱত উঠিব পাৰিলে বা সাঁতুৰিব পাৰিলে, তাৰপিছত মন্দিৰত ভোগ খাব পাৰিলে, এটা সুন্দৰ আৰু পৰিৱেশ। সময় অতিবাহিত কৰিবৰ কাৰণে আহিব পাৰে। আৰু লকডাউন ষ্ট্ৰেছ বেছি হৈ আছিল, ইয়াতে আহিলোঁ, আপোনালোকক অলপ দেখুৱালোঁ, কিন্তু নিজে উপস্থিত হ'লে ভালকৈ বস্তুটো মানে উপলব্ধি কৰিব পাৰি, কিমান এক সুন্দৰ পৰিৱেশৰ মাজত এতিয়া আমি আছোঁ। চ' এইটোৱে লাহেশ্বৰী মন্দিৰ। দেখাত সৰু যদিও 150 বছৰীয়া বিশ্বাস ইয়াতে জড়িত হৈ আছে। আপোনালোকে ভাবিব যে মই ব্লগটো বনাবলৈ এনেই কোনোবা এখন ঠাইত লৈ আহিছোঁ, কিন্তু অসম দৰ্শন আঁচনিৰ অধীনত এইটো চিলেক্ট হৈছে, অৰ্থাৎ চৰকাৰৰ পৰা 10 লাখ টকা পাব এই ঠাইখন উন্নীতকৰণৰ বাবে। আৰু বৰ্তমান ইয়াতে এটা সৰু মন্দিৰ বনাই থকা হৈছে, মন্দিৰ টাইপ ষ্ট্ৰাকচাৰ এটা দিবলৈ। আৰু 3 বছৰৰ মূৰে মূৰে ইয়াতে যজ্ঞ কৰাৰ পৰিকল্পনা কৰিছে। যোৱা বছৰ ইয়াতে যজ্ঞ হৈছিল, বহু মানুহ হৈছিল। আৰু মুঠতে চাওক, এটা সুন্দৰ পৰিৱেশ, এখন বহু ডাঙৰ পথাৰ যেন নদীৰ মাজেৰে বৈ গৈছে, আৰু তাৰে কাষত এজোপা গছ, গছৰ তলত এখন থাপনা, এটা মন্দিৰ য'ত বিশ্বাস আছে 150 বছৰীয়া পুৰণি। আমাক প্ৰসাদ দিছে, অলপ প্ৰসাদ খাই লওঁ। আৰু ভোগ আছে, ভোগ আপোনালোকে ইয়াতে চাউল আৰু কলৰ ভোগ দিয়ে, সেইটো খাব পাৰে। এয়া অলপ ৰাখি থৈ দিছিল, মানুহ আহিলে ভোগ লৈ আহে, ভোগ বনাই খায়, তেনেকুৱা চিষ্টেম। আৰু ইয়াতে আমাৰ যিবিলাক অসমীয়া নামঘৰ বা মন্দিৰত সাধাৰণতে দেখা পোৱা যায় এনেকুৱা নিয়মবিলাক এয়াই আছিল। আৰু এখন নিৰ্জন ঠাইত আহিলোঁ, অলপ ভোগ খালোঁ, কথা পাতিলোঁ, তাৰপিছত প্ৰকৃতিৰ পৰিৱেশত নিজকে অলপ শান্ত কৰিলোঁ। এতিয়া আমি নাৱত উঠিম, ঘৰমুৱা হ'ম, আৰু যাওঁতে লৈ যাম তৰমুজ। গৰমৰ কথা, তৰমুজ খাব লাগে, চৰত তৰমুজ বহুত পায় আৰু দামো কম।